नै बहाय हाबफैदोंमोन मासरुम फेक्टरि होनगोन ना मागोन बेखौ लेबरेटरि आंलाय फेक्टरिसो सानदोंमोन दै फेक्टरि बायदिखौनो होनांगोन लेबरेटरि नै बेजों आरो दंबावो मोनसे नाय बेसे साइल' ताते कि আছে नै बेफोरबायदि ओमफ्राय सार बिश्वजित दैमारिनि ना दिनैहाय बिनावनो फैदोंमोन एसे बहुत बुस्थु नायदों आरोखि सारनि माखासे बुंनायफोरखौसो नायना लादों মাশরুমটো দিব লাগিব দিয়াৰ পিছত স্যাৰ মাশরুমৰ কি বস্তু দিয়ে অকল মাশরুমটো দিলে স্যাৰ মাশরুমৰ টিস্যু দিব লাগে স্যাৰ আচ্ছা আপোনাক দেখুৱাম স্যাৰ ইয়াতে কুকিং হয় কুকিং হোৱাৰ পিছত আমি নানান ধৰণৰ পাউডাৰ দিওঁ তাৰপিছত এইবিলাক পেকেটত এইটো স্যাৰ গম অলৰেডি হৈ গ'ল না স্যাৰ হোৱা নাই স্যাৰ এতিয়া গমটো কিবা কৰিছে প্ৰচেছ কৰিছোঁ আমি আচ্ছা তাতে এতিয়া মিক্স কৰিম এতিয়া আমি মিক্স কৰিম মাশরুমটো মিক্স কৰা বস্তুটো আপুনি দেখুৱাম তাৰপিছত স্যাৰ এৰাউণ্ড 25 ডেজ মান থ'ব লাগিব স্যাৰ গোটেই বস্তুটো বগা হৈ যাব কিংবা পিংক হৈ যাব কিংবা হালধীয়া হৈ যাব যিটো ধৰণৰ তেতিয়া সেইটো চাওমিন কিংবা ভুজিয়া কিংবা নানান ধৰণৰ তাহাঁতৰ কোৱালিটি চাবৰ কাৰণে স্যাৰ ইলেক্ট্ৰিক মাইক্ৰস্কোপ কিংবা HPLC এইবিলাকৰ স্যাৰ আমি সেইটোও চাব পাৰোঁ বাহিৰা বস্তুটো স্যাৰ আমি এইবিলাক বেলেগ কালচাৰ হয় মাছৰুমৰ এইবিলাক কালচাৰ আমি চাই গেহুত দিওঁ স্যাৰ তাৰপিছত আমি তাতে 25 ডিগ্ৰী চেণ্টিগ্ৰেড 1.5 মাহ কিংবা কেতিয়াবা 25 দিন এনেকৈ থ'ব লাগে তেতিয়া স্যাৰ মেচিয়ৰ স্পঞ্জ হয় স্যাৰ গোটেই বস্তুটো স্যাৰ বগা হৈ যাব এনেকুৱা তাৰপিছত আমি এইটোকে ফাৰ্মাৰক দি দিম এইটো আধা কিলোটো স্যাৰ আধা কিলোৰ পৰা 5টা চিলিণ্ডাৰ কিবা এটা কৰিব পাৰে আৰু এটা চিলিণ্ডাৰৰ পৰা 2 কিলো মাছৰুম হ'ব সেইটো হয় স্যাৰ 2 কিলো মাছৰুম হ'ব আৰু এইটো কিমান মানে দিনৰ ভিতৰত ওলাই থাকিব ওৱান টাইম অনলি নাকি নহয় স্যাৰ প্ৰথমবাৰ 2 মাহ বা 3 মাহ ওলাই গৈ থাকিব প্ৰথম 800 গ্ৰাম তাৰপিছত 400 গ্ৰাম 300 গ্ৰাম এটা চিলিণ্ডাৰৰ পৰা 2 কিলো 250 গ্ৰাম পাই তো 35-40 रुपीज মান খরচা হয় এটা চিলিণ্ডাৰ সিজন তো অফ সিজন থাকিব নেকি স্যাৰ সামাৰৰ কাৰণে সামাৰ মাছৰুম আছে উইন্টাৰৰ কাৰণে প্ৰব্লেম নাই আৰু স্যাৰ কিমান মাহ প্ৰডাকশনটো কিমান মাহ দিব স্যাৰ এবাৰ স্পনিং কৰিলে আপুনি 45 ডেজ বিদিন তাৰপিছত স্যাৰ যেতিয়া এই যিটো প্ৰচেছ সেই বস্তুটো আমাৰ চলিব নছিল নেক্সটৰ কাৰণে নাই স্যাৰ নিজে এটা পেলাই দিব মানে স্যাৰ আমি গোহালি ঘৰত দিব পাৰোঁ তো গৰু যিবিলাক গাখীৰ দিয়ে গৰু লেকটেশ্যন বাঢ়ি যাব কিন্তু পেটত যে পেৰি প্ৰব্লেম কিংবা বাৰ্মি কম্পোষ্ট কৰিছে এইবিলাক স্যাৰ প্ৰচেছ চাপাত নাই একো নাই স্যাৰ খালি মাছৰুমৰ কিবা আছে স্যাৰ আমাৰ অলপ প্ৰডাকশ্যন হয় ইয়াৰ প্ৰডাকশ্যন ড্রাই মাশরুম ড্রাই নহয় স্যার খাব পারে নেকি ইয়েস স্যার এটা মাশরুমের ভুজিয়া মাশরুমের আচ্ছা মিঠাই লেটস ট্রাই আমি ভাবিছোঁ কি অকল আঞ্জাই খাওঁ এইটো নালাগে আৰু দি দিছে লৈ যা নষ্ট হ'ব লৈ যা মই চিনি নাখাওঁৱে দিয়া मासरुमनि दिनै बुजिया जानायबाय बानायनाय जादों बिसा आरो बेजों गोबां मेथाइ जाहोदों नेमखि दं नैबे माने माबायाबो दं माने लाभ महन बायदि बुजियाबो बानायदों गासिबो मासरुमनिफ्राय आरो बेवहाय मासरुमनि माने जोलैखौ मोनो आरो मा सिडखौ आरोखि बेखौ बेवहायनो बानायो बड'लेण्ड इउनिभार्सिटिनि बेवहाय बानायो आरो प्राय 10,000 माने आबादारिफ्रा दा बिनिफ्राय जोलै लांनानै मासरुमनि आबाद खालामगासिनो दङ दा गतिके बेजोंबो गोबां मुलाम्फा जानो हायो गोबां मानसियानो बेवहाय सोंफैनो हायो आरो एक्सपिरियेन्स गोनां मानसिखौ बिनिफ्राय खबर लानानै बिनि दारैबो हेल्प लानो हायो आरोखि আলটিমেটলি ওয়েস্ট করা হয় স্যার তো আমার স্যার অসমত 2.75 মিলিয়ন টন এগ্রো ওয়েস্ট আছে এক্সেস এই এগ্রো ওয়েস্টটো দি স্যার মোটামুটি আমি যদি ভালকে কৰো 27000 কোটি টাকার একটা বিজনেস
Excess মানে স্যার যিবিলাক মানুহে এতিয়া আমাৰ মানুহে জানে না নাজানে যিবোৰ মাছৰুমৰ আপোনালোকে ৱেষ্ট বুলি কৈছে চাপ'জ মানুহে সেইটো প্ৰপাৰ ব্যৱহাৰ কৰা নাই মানুহৰ নলেজত এতিয়া সেইটো আমি কেনেকৈ আনো যে আমি উইদাউট মানে পাৰপাছ আৰু উইদাউট থিংকিং নেচাৰেলি যিবোৰ মাছৰুম প্ৰডিউচ হৈছে বহালি হৈছে কপাল হৈছে বুলি ক'লে আমি কেঞ্চাৰ কৰা নাই সেইটো নেচাৰেলি হৈছে এই বস্তুবিলাকৰ মানে ইউজ সেইটো আমি মানুহক এডুকেটেড কৰিব লাগিব স্যার আমি পড়ি হিউজ হয় ছাপ'জ 2.34 মিনছ কাৰোবাৰ ঘৰতো চাম কিলোটো ওলাব না সেই বস্তুটো আমি কেনেকৈ মানে বেনিফিটৰ কাৰণে লৈ যাব স্যার আমার এবার ইউনিভার্সিটি স্যার সার্টিফিকেট কোর্স অধীনত গ্লোবাল টেকনোলজি ফার্মার টু ফার্মার লার্নিং আমাৰ এতিয়া এজন যোগাৰ কেপিটেল নাই কিন্তু মাছৰুমটো যদি কৰিব লাগে অলপ চলিড সামথিং স্যার ইয়াতে এটা ব্যাগ বনাবৰ কাৰণে মাত্ৰ 40 रुपीस লাগে এই 40 रुपीसৰ পৰা মোটামুটি 2 কিলোমান মাছৰুম কৰিব পাৰে আৰু ঘৰটো মানে স্যার বাঁহৰ ঘৰ বনাব পাৰে মাছৰুমৰ ভেলু এডেড প্ৰডাক্টবিলাক এইবিলাকৰ বেছি অলপ মডেল হিচাপে লোৱা মানে মোক লাগে মানুহবিলাক এইটোকে আমাৰ মানুহৰ মানে ফাইনেন্সিয়েল কিবাটো নাথাকে এতিয়া আপুনি খালি মাছৰুমৰ কথা কৈ থাকিব কনষ্ট্ৰাকশ্যন অফ হাউচ ইয়াৰ এটা মানে পইচাৰ কথা থাকিব এই বেকাৰ ল'ৰাজন ঘৰ এটা বনোৱাৰ পইচা কিমান টকাৰ ঘৰ লাগিব কিমান টকাৰ আপোনাৰ চিলত যাব হা আৰু কিমান টকাৰ কিছুমান মেটেৰিয়েলছ লাগিব মানে যিবোৰ টোটেল প্ৰডাকশ্যনলৈকে মানে খৰচা হ'ব ইয়াৰ মিনিমাম মানুহ এটা চলিব লাগিলে আমি কিমান মাছৰুম প্ৰডিউচ কৰিব লাগিব কাৰণ আমাৰ লাইফত এতিয়া মিনিমাম গাঁৱত যদি থাকোঁ আমাৰতো মিনিমাম 5,000 to 10,000 এনে থকাতকৈ আহিব লাগিব তেতিয়াহে কামত চলিব গাঁৱৰ মানুহ হ'লেও এতিয়া 5,000 বা 10,000 যদি ইনকাম আহা কৰিব লাগে তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনলৈকে আমাৰ খৰচা টোটেল এপ্ৰক্সিমেটলি কিমান যাব পাৰে এই হিচাপটো নাই আমাৰ স্যার আমি প্রথমৰ পৰা কম না আমি স্যার বিভিন্ন গভর্নমেন্টৰ স্কিমৰ জৰিয়তে আমি ধৰক এটা এমবিসি স্কিম পাইছিলোঁ আমি 47টা মাছৰুম ঘৰ আমি পাকা ঘৰ আমি তাহাঁতক বনাই তাহাঁতৰ দ্বাৰা আমাৰ হোটেল ট্ৰেইনিং চেণ্টাৰ হিচাপে তাতে পাৰ্মিট কৰে গভৰ্ণমেণ্ট স্কিম মোক নালাগে আপুনি মাছৰুমৰ এটা নলেজ থকা মানুহ মই সাধাৰণ মানুহ যিবিলাকে কাম বন নাই কিন্তু মাছৰুমটো খুব ইজি প্ৰচেছত এটা ইনকামৰ মানে তেওঁ ৰাস্তা ল'ব পাৰে আপোনাৰ জ্ঞানী দি মই কৈ আছোঁ ইটোৱে কৈছোঁ আমি নহয় আপুনি মোক সেইবিলাক গভৰ্ণমেণ্ট স্কিম কিবা পাকা ঘৰ কিমানকে পইচা দি আছে ফাৰ্মাৰবিলাকক বৰ চিম্পল কথা মই এজন ল'ৰা ক'ব লাগিব যে ভাই তই মাছৰুম কৰ আৰু তই মাত্ৰ 50,000 টকা যোগাৰ কৰা তই কাৰোবাৰ পৰা ধাৰ লয় কাৰোবাৰ পৰা কিবা কৰে তোৰ কেপিটেল আছে ইট ইজ আপ টু ইউ আৰু তুমি মাছৰুমটো কৰ আৰু মাছৰুম কৰিব লাগিলে আপুনি কোৱাৰ নিচিনা তেওঁ ইমান চাইজৰ ঘৰ এটা লাগিব যদি ইমানটা মানে প্ৰডিউচ কৰোঁ আৰু এইটোৰ কাৰণে এনেকুৱা কিছুমান কিবা বস্তু লাগিব হা চিডৰ কাৰণে ইমান পইচা যাব এই বস্তুটো সেইমতে 50,000 টকা তাৰ প্ৰডাকশ্যন কষ্ট হৈ যাব ইনক্লুডিং চব এই বস্তুটোকে আমি মানুহক আজিলৈকে জ্ঞান দিব পৰা নাই যে পইচা ডাঙৰ কথা নহয় কিন্তু পইচা একজেক্টলি কিমান যাব আজি চৰকাৰে দিছে নিবনুৱা ল'ৰাবিলাকক 2 লাখ টকা আচ্ছা 2 লাখ টকা তেওঁলোকে ইনকাম আহালৈকে কি কৰিব পাৰিব 2 লাখ টকা এতিয়া আপোনাৰ মাছৰুমটো এইটো তেওঁলোকে কৰিব পাৰিব আদাৰৱাইজ 2 লাখটো খাই শেষ হ'ব সিহঁত কাৰণ 2 লাখটো বস্তু কিনিলে ৰখা জাগা নাই কিবা কৰিলে ৰানিঙৰ কষ্ট নাই হাজিৰা নকৰিলে খাব নাপায় সেই 2 লাখটো তাৰ কেপিটেল বুলি আমি চৰকাৰী হিচাপে ক'লেও এইটো কামত কেনেকৈ আহিব স্যার আমাৰতো 5 to 7,000ত এটা মানুহে নিজৰ স্কিল ডেভেলপমেণ্টৰ জৰিয়তে মাছৰুমৰ এটা এণ্টাৰপ্ৰাইজ কৰিব পাৰে গাঁৱতে আৰু আমি মাৰ্কেটিঙৰ কাৰণে আমি বেলেগ আমাৰ ফাৰ্মাৰ্ছ এটা গ্ৰুপ বনাইছোঁ যোনে এই গাঁৱত হোৱা মাছৰুমবিলাকক মাৰ্কেটিং কৰি তাহাঁতক হেল্প কৰিব তাহাঁতো ফাৰ্মাৰ হৈছে মানে ওৱান ফাৰ্মাৰ হেল্পিং আনাদাৰ ফাৰ্মাৰ আপোনাৰ যদি মই ফ'কাছ কৰিব দিম স্যাৰ 7,000 মান কেপিটেল ইনভেষ্টমেণ্ট লাগিব আৰু ৰানিং কষ্ট এৰাউণ্ড 2,000 rupees লাগিব স্যাৰ মানে স্পন নিজে লেবাৰ কষ্ট 10,000ত হি পাৰিব পাৰিব স্যাৰ
পুৰা হয় 10,000ত সি যিটো ইনভেষ্ট কৰিব হয় তাৰ মান্থলি ইনকাম কিমান আহিব মান্থলি ইনকাম স্যার এটা সিলিন্ডারত মাত্র এই 30,000 স্যার আহিব স্যার যদি সি নিজে করে যদি সি হাজার নিজে কৰা মানুহকে দি 15,000 10 সি আহি যাব মাহত 10,000 ইনভেষ্টমেণ্টত Yes. এতিয়া সেই বস্তুটোকে আমি এডুকেটেড কৰিব লাগিব আমি বেছি কিবা কিবি কৈ থাকিব নালাগে বিনা পইচাত ধৰা কথাটো ভাবি থাকিব নালাগে আমাৰ কথাটো হ'ল মানুহক ৰাস্তা দেখুৱাই দিম নিজৰ পইচাই দি কৰক বুজি পালে নাই আৰু মোৰ মতে মাছৰুমৰ মাৰ্কেটিঙৰ প্ৰব্লেম নাই সৰু সুৰাটো আমাৰতো আগতে মই দেখিছিলোঁ গাঁৱতো কিছুমান মহিলা আমি কৰাই দিছিলোঁ মানে কণ্টিনিউ নকৰে কিন্তু ঘৰতে বহি থাকে মাছৰুম লৈ যাবলৈ মানুহবিলাকে এনেকুৱা আজিকালিতো বহুত নিৰামিষ ভোজী আৰু সিহঁতে মাছৰুম মানে সদায় লাগে কিন্তু प्रॉब्लम नहीं स्क्वायर फीट इतने के लिए जो फ्रेमिंग वो हो जाएगा इसके बाद वहाँ पर आप क्या देने से मतलब एनवायरमेंट फ्रेंडली हो सकता है इसको सब करके अगर एक प्रोजेक्ट के आकार में लेते हैं जो भी वो स्कीम करेंगे तो वो आसानी से ताकि उसको ले सके तो कोई इंटरप्रेनर्स है जो लोहे का काम करता है स्टील का काम करता है तो मिनिमम कॉस्ट में हम कैसे अफोर्ड कर सकते हैं उनको बता सकता है कि आप वहाँ से स्ट्रक्चर मिल जाएगा नहीं कोई आज के दिन में बैम्बू मिलना वो मिलना पोस्ट मिलना घर का वैल्यू देखने में कम है लेकिन इसको कलेक्ट करने का जैसे आप वहाँ पर अभी ये उल्लू का घर बनाया है लेकिन आप कहाँ मिलेंगे घर बाटे की घर हो सकता और अगला प्रोजेक्ट वो इसका जो टॉप है इसको वाटर प्रूफिंग कर देना इट कैन सर्वाइव सर ये जो ठीक था तो वो भी सर 2-3 साल उसके बाद एक्सपेरिमेंटली हम लोग सब किए सर पर उनको लगा कि सर घर में बार बार वो इन्वेस्ट कर रहे हैं उनका मॉरल भी डाउन होता है उसके बाद सर জাবৰ দানা বনাইছে আমি ভাল কিন্তু এদিনীয়া প্ৰগ্ৰাম লৈ আহিব লাগিব ছিংগল প্ৰগ্ৰাম